নমস্কাৰ বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো থাম্বনেইলখন দেখি আপোনালোকে গম পাইছে কিহৰ ওপৰত মই ক'বলৈ গৈ আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথম পৰা শেষলৈকে আপোনালোকে চাই থাকিব। এয়া দেখিছে মই গাহৰিখিনি কিমান কি ধুনীয়াকৈ মই কলপাত দি আছোঁ। আপুনি কলপাত দিলে মানে আপোনালোকে ধুনীয়াকৈ কাটি কৰি ধুই কৰি দিব, কিয়নো বালি চালি থাকে হয়। সেইকাৰণে পোৱাৰ পাছত আপুনি ধুই কৰি দিব ধুনীয়াকৈ খাবলৈ। আপুনি কলপাত দিলে এটা কাৰণ হৈছে আপোনাৰ আইৰণ কেলচিয়াম ধুনীয়াকৈ পাব আপোনালোকে। এনেকৈ আপোনাৰ দুপাই এনেকৈ আপুনি কলপাত কাটি খুৱাব পাৰে আপোনালোকে। আপোনাৰ যদি পায়খানা অলপ ঢিলা হয়, তেতিয়া আপোনালোকে যদি কলপাত খুৱাই আপোনালোকে অলপ গুটো অলপ টাইট হয়, আপুনি খুৱাই চাবচোন। আৰু যদি খুৱাই চাব ৰিজাল্টটো কেনেকৈ পায় আপোনালোকে নিজে গম পাব। মই সদায় এনেকৈ খুৱাই থাকোঁ আপোনালোকে। এনেকৈ মই গাহৰিকেইটাক খুৱাই থাকোঁ। এইখিনি দুপৰীয়া টাইমটো মই চাওঁ কি ধুনীয়াকৈ খাই আছে। এনেকৈ আপুনিও দুপৰীয়া টাইমটো এনেকৈ কাটি খুৱাব পাৰে আপোনালোকে। এনেকৈ মিলাই মিছাই সেইটো খুৱাব লাগিব। আপুনি এনেকৈ দুপৰীয়া টাইমটো এনেকৈও আপোনালোকে কাটি কৰি কলপাত কৰি আপুনি খুৱাব পাৰে আপোনালোকে। চাওঁচোন গাহৰিকেইটা গড়টো কি ধুনীয়া আছে, কমেণ্টত জনাবচোন। চক কি ধুনীয়া খাইছে, শেষ কৰিলে খাই চক কি ধুনীয়াকৈ খাই শেষ কৰিছে। আপুনি এনেকৈ দি চাবচোন দুপৰীয়া টাইমটো। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।